পকোৱা বওঁ এইবোৰ যিকোনো চলিচৰ বওঁ পকোৱা বওঁ এই বহোৱা সূতাটো অলপমান মেহেন্দি পৰ লেটিয়া বোলে মেহেন্দি পৰকৈ এৰি দিছোঁ এই পকোৱাটো বৈয়ে থাকোঁ কাৰ্গিল বওঁ তাৰপৰা আৰু এহেজাৰ পকোৱাটো বওঁ ৰাজলক্ষ্মীটো বওঁ আৰু টেইনাটো বওঁ এইকেইটা মই বৈ আছোঁ তাঁতশালৰ বেচিলে উপাৰ্জন মই এখন গামোচাত 2000কৈ বেচোঁ খেলখনত 2500কৈও বেচোঁ গামোচালৈ মোৰ দাম হৈ গৈ থাকে আৰু ৰিহাখনত 800 900 হয়তো 500টো মই দিওঁ মানুহলৈ এটাই মানুহক নিদিওঁ 800 কমে মই নিদিওঁৱে ৰিহা গামোচাৰো মই 2500 2000 মই তাৰ কমে আজি 4-5 বছৰ আগৰ পৰা মই বেছি আছোঁ চাদৰ মেখেলা মই বৰকৈ নবওঁ যিকেইযোৰ বওঁ ঘৰলৈ বওঁ সেইকেইযোৰ মই নেবেচোঁ মই খবৰ খাতি নাই পোৱা গৈছিলোঁ মই ইয়াত এখন উলিয়াইছেহি তালৈ গৈছিলোঁ মই বয়স বেছি দেখি মেলা বুলি ক'লে মই কিমান দিনৰ পৰা গৈ আছোঁ স্কুল এৰিবৰ পৰাই মই তাত গৈ আছোঁ এতিয়া কি বুলি ক'ম আৰু হয়তো এতিয়া 60 বছৰৰ পৰাই গৈ 60 বছৰ এফালকৈ গৈ আছোঁ 20 বছৰ 15 বছৰৰ পৰাই মই তাত গৈছোঁ ধৰি গামোচাবোৰৰ নাম আৰু আমি গামোচা বুলিহে কওঁ আৰু ভকতীয়া গামোচাবিলাকত ফুল এটা আহে আগতে আৰু দৰা বনোৱা গামোচাখনতো ফুল এটা আহে আগত ইটোৰ আগত নিদিওঁ ইটোৰ আগত আঁচু দিম আৰু পাণ কটাটো দি দিওঁ তিল যিমান ডাঙৰ ফুল দেখিছে মই সিমানৰ বাচিছোঁ 200 250 মইতো বোলে 300 টকা 300 মোক ফুল এটা বাচি দিয়া আনি দিলে মই সেইটো বাচিব পাৰিম খালি যেনিবা কি হয় মোৰ মানে কামে কাজে গোটেই ঘৰখনত যেন কাম কৰি থাকোঁ তেখেতে মানে ফুল বাচোঁতে হয় 5 দিন হয় 4 দিন হয় সেইটো ক'ব নোৱাৰে এতিয়া এই জুতি তাত বহুত দিন হৈছে মোৰ এইবোৰ মই গামোচাকৈ ব'ব নোৱাৰিলোঁ বিহুত বছৰি মই বিহুত 16খন এইবোৰ ওচৰত দেখিছে নহয় 16-17খন তিয়নি গামোচাকৈ বওঁ 7খন গামোচা 7টা জনক দিবই লাগে আৰু মুকলিয়া মই প্ৰেজেণ্ট এটা দিব লাগিবই সেই ক্ষেত্ৰত এইবুলি মই বোৱাটো নহ'লে আগৰ বোৱা গামোচাকৈ মিলাই দিলোঁ এতিয়া গামোচা বাকচত বেছিকৈ নাই সৰু ফুলৰ মই কাৰো ওপৰত ভৰসা নকৰোঁ কাৰো ওপৰত মই ভৰসাত চলাওঁ নাই মই নিজৰ ওপৰত পিন্ধাৰ পৰা মাত্ৰ খাইছোঁ ভাতকেইটা খেতিলৈ ওলাই আছোঁ খেতিও কৰোঁ মই চব কাম থাকে খৰি কটা মাত্ৰ নাঙলৰ খুঁটিটো ধৰিবলৈ বাকী আছে মোৰ